गरम बोथोरनि नामाव आरो बियो मा देखायनो नागिरलायखो आरो। हेल' गाइस, नोंथांमोनखौ निर्मल दैमारि इउटुब चेनेलाव गोसो गोरबोनिफ्राय फिन खनसे बरायना लाहरग्रोनाय थाबाय। थ' नोंथांमोना आंनि भिडिअखौ नायनानै मोजां मोनोबा नायलांबाय थादो। दिनै आं गुबुन आयदायाव सावरायनो होननानै नोंथांमोननि सिगाङाव आरो फिन नुजाफैलायबाय। नोंथांमोना भिडिअखौ नायनानै मोजां मोनोबा नायलांबाय थादो आरो सोरबाफोर गोदानै आंनि भिडिअखौ नायदोंब्ला नोंथांमोना अननानै प्लिज साबस्क्राइब खालामना होदो। थौदो बिदिब्ला भिडिअखौ स्टार्ट खालामसै। थ' गाइस, दानिया फैदो गुबै आयदायाव। सासे बर' आरो सासे मुस्लिमखौ मोसौ सिखाव होननानै बुथारसिगौमोन आरोना। खास्रि बिस्रि बुयै बुग्लिनानै बुथारसिगौमोन आरोना। थ' बेयो नंखाय होननानै सोराङाव फैगासिनो दं। सिखाव नङामोन होननानै दायो सोराङाव फैगासिनो दं। सोरमोन बे बर' जाय हमनानै बुग्लिजानाय? बे जाहैबाय जोंनि एम बाथानिनो फंबाय। बेखौ मोसौ सिखाव होननानै बुयै बुग्लिनानै बुथारसिगौमोन। थ' बेनि सायाव जोंनि गोबां बर' आफादफोर दं। बेनि सायाव खुगा बेखेवगोन ना बेखेवा? थ' जोंनि क'क्राझार एरियायाव पुलिस प्रसासन गैयामोन नामा? मानि थाखाय पाब्लिकआ आखायाव लानो गोनां जाखो? बेफोरखौ सिखाव नंगौबाबो साजा होनो थाखाय जोंनि पुलिस प्रसासन दंखायो। पाब्लिकआ आखायाव लानो गोनां गैया। थ' बेनि सायाव MBFSआबो खुगा बेखेवदों। मा बुंदों नोंथांमोना खोनासंनानै लादो। মাগুৰমাৰীত দুজন ব্যক্তি, এজন আমাৰ ইছলাম ধৰ্মৰ মানুহ আৰু এজন বড়ো সম্প্ৰদায়ৰ মানুহ, দুজনে দুটা গাই গৰু লৈ আহি আছিলে। আৰু গাই গৰু লৈ আহি থকা অৱস্থাত মাগুৰমাৰীত তেখেতসকলক ৰজত মণ্ডল নামৰ এজন গুণ্ডাৰ নেতৃত্বত ৮-১০জনীয়া এটা গ্ৰুপে এই দুজন ব্যক্তিৰ ওপৰত অতৰ্কিতভাৱে আক্ৰমণৰ ঘটনা সংঘটিত কৰে। আৰু এই আক্ৰমণত ইতিমধ্যে দুজন ব্যক্তি তেখেতসকলে আঘাতপ্ৰাপ্ত হ'ব লগা হয়। এনেকৈ মাৰপিট কৰিছে যিটো অৱস্থা আপোনালোকে সামাজিক মাধ্যমসমূহত নিশ্চয় দেখিছে। এনেকৈ মাৰপিট কৰা এনেকুৱা ঘটনা, মব লিঞ্চিঙৰ দৰে ঘটনা আমাৰ BTADত কেতিয়াও আমি দেখা নাছিলোঁ। আৰু যোৱাকালি যি ঘটনা হ'ল, উক্ত ঘটনাক আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু এই যিসকল ব্যক্তিৰ দ্বাৰা এনেকুৱা ঘটনা সংঘটিত হ'ল, তেখেতসকলক অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক আৰু কোকৰাঝাৰ জিলাৰ প্ৰশাসনক দাবী জনাইছোঁ। আৰু যদি তেখেতসকলক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা নহয়, আমি কোকৰাঝাৰৰ SPৰ কাৰ্যালয় ঘেৰাও দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। লগতে আপোনালোকক জনাব বিচাৰিছোঁ, যিসকল ব্যক্তিৰ নেতৃত্বত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল, সেইসকল আমি দেখিছোঁ যে এই ব্যক্তিসকল আৰু বিভিন্ন মাধ্যমে আমাক জনাইছে এই ব্যক্তিসকল BTCৰ EM অৰূপ কুমাৰ দেৰ হৈয়ে বায়ে থকা ব্যক্তি। আৰু তেখেতসকলে এই ঘটনাই নহয়, আপোনালোকে সকলোৱে জানে, যোৱা কিছুদিন আগতে আমাৰ চালাকাটিৰ এজন শিক্ষকক দুজন ব্যক্তিক এনেদৰে মাৰপিট আপোনালোকে চাৰ্কিট হাউচৰ ওচৰতে কৰিছিল। আৰু তেনেকুৱা ঘটনা তেখেতসকলে কৰি আছে। আৰু এইসকল ব্যক্তি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে BTADত অস্থিৰ এটা পৰিৱেশৰ সৃষ্টি কৰাত তেখেতসকলে কৰিছে, মনস্থ কৰিছে। আৰু যাৰ কাৰণে আমি কোকৰাঝাৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, এনে কু অভিসন্ধিৰ ব্যক্তিসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু তেখেতসকলে আৰু এটা কথা কৈছোঁ যে গৰু লৈ অহাটো যদি অপৰাধ, আমি জানো অপৰাধ, আৰু যিসকল গৰুৰ ব্যৱসায়ী কৰে তেখেতসকলক আইনৰ দ্বাৰা শাস্তি হওক, আমি এয়াও কামনা কৰোঁ। কিন্তু যোৱাকালি আইন হাতত তুলি লৈ এই ব্যক্তিসকলক আক্ৰমণৰ অধিকাৰ তেখেতসকলক কোনে দিলে? আইনৰ ওপৰত তেখেতসকলৰ আস্থা নাই নেকি? কোকৰাঝাৰ জিলাৰ আইনৰ ওপৰত তেখেতসকলৰ আস্থা নাই নেকি? গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে কোকৰাঝাৰ জিলা SP মহোদয়ৰ লগতে কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ, এই ব্যক্তিসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগিব, নহ'লে কাইলৈৰ পৰা আমাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আৰু মেদ ব্ৰহ্ম নামৰ দুজন মানুহে কিনা গৰু তেখেতসকলৰ 3টা গৰু লৈ তেখেতসকলে মাগুৰমাৰীৰ ফালে আহি আছিলে। আৰু মাগুৰমাৰীত এই ৰজত মণ্ডল আৰু পিংকু ৰয়ৰ নেতৃত্বত বৃহৎ 15জনীয়া এটা দলে এই যুৱক দুজনক প্ৰথমতে টকা পইচা খোজে, 25,000 টকা খোজে। আৰু টকা দিব নোৱাৰা তেখেতসকলক অকথ্যভাৱে মাৰপিটৰ ঘটনা সংঘটিত কৰিছে, যিটো সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। আৰু এনেদৰে মাৰপিটৰ ঘটনা ঘটিছে যিটো BTCত আমি কেতিয়াও দেখা নাছিলোঁ। যি ঘটনা আমি উত্তৰ প্ৰদেশত দেখিছিলোঁ, বিহাৰত দেখিছিলোঁ, এই ঘটনা কিন্তু আমি কেতিয়াও BTCত দেখা নাছিলোঁ। এনে ঘটনা আমি ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আজি ইতিমধ্যে আমি কোকৰাঝাৰ থানাত FIR দাখিল কৰিলোঁ। দুয়োজনে যুৱকে ইতিমধ্যে FIR দাখিল কৰিলে। আমি কোকৰাঝাৰ জিলা প্ৰশাসনক 24 ঘণ্টা সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যিসকল দুষ্কৃতিকাৰীয়ে তেখেতসকলৰ আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিলে, মব লিঞ্চিঙৰ দৰে ঘটনা সংঘটিত কৰিলে, তেখেতসকলক এৰেষ্ট কৰিব লাগিব। আৰু যদি নকৰে, আমি প্ৰতিটো দল সংগঠনে একত্ৰিতভাৱে কোকৰাঝাৰত বৃহৎ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আমি গৰুৰ যি ব্যৱসায় হৈ আছে, গৰু ব্যৱসায়ক বন্ধ কৰিছে, আমি ইয়াক আদৰণি জনাইছোঁ আৰু বন্ধ হ'ব লাগে। কিন্তু গৰুৰ ব্যৱসায়ৰ নামত যিসকল মানুহে গৰু বিক্ৰী কৰে,
কিনা গৰু লৈ অহাতে তেখেতসকলক এনেদৰে অকথ্যভাৱে মাৰপিট কৰাৰ পাৰ্মিশ্যন তেখেতসকলক কোনে দিছে? আইনৰ ওপৰত তেখেতসকলৰ ৰাস্তা নাই নেকি? আমি তেখেতসকলক আজিও কোকৰাঝাৰ জিলা প্ৰশাসন আৰক্ষী অধীক্ষক মহোদয়ক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে তেখেতসকলক গ্ৰেপ্তাৰ কৰিব লাগিব, নহ'লে আমাৰ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ হ'ব। দুষ্কৃতিকাৰীয়ে কোনটো সংগঠনৰ লগত সম্বন্ধ আছে বুলি আপুনি ভাবে? যোৱাকালি যিখিনি শুনিছোঁ বিভিন্ন মাধ্যমত, এই দুষ্কৃতিকাৰীসকল BTCৰ এজন নিয়ম আছে অৰূপ কুমাৰ দে, তেখেতৰ সৰুৱে বায়ে থকা ব্যক্তি, আৰু তেখেতসকলে এই আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰিছে। আৰু এয়াই প্ৰথম নহয়, আপোনালোকে নিশ্চয় জানে, কিছুদিন আগতে আমাৰ এই চাৰ্কেট হাউচৰ ওচৰতে ব্ৰিজটো যে দলংখন যে আছে, দলঙৰ ওচৰত আমাৰ এই চালাকাটিৰ এজন শিক্ষকক আক্ৰমণ কৰিছিল। তাৰপিছত মাগুৰমাৰী যিজন VDP সম্পাদক চৰণ সিং কোচ, তেখেতক অকথ্যভাৱে মাৰপিট ঘটনা সংঘটিত কৰিছিল। তেখেতৰ ভৰি আজিও ভাঙা আছে, কিন্তু এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰা হোৱা নাই। গতিকে আজি আমি আহ্বান জনাইছোঁ, এই দুষ্কৃতিকাৰীসকলে BTADক অস্থিৰ কৰাৰ পৰিৱেশ তেখেতসকলে কৰিব বিচাৰিছে। ইয়াক কোনোপধ্যে হ'ব দিয়া নহ'ব। এইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ কাৰণে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকক আহ্বান জনাইছোঁ। আজিৰ দিনত আমি শুনিব পাইছে UPPL চৰকাৰ অহা পাছত শান্তি আহিলে BTC, আপুনি কি ক'ব খুজিব? হয়, ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছে যে চৰকাৰ অহাৰ পিছত কিছু হ'লেও শান্তি আমাৰ BTADত বিৰাজমান কৰিছে। এই শান্তিক অশান্তিত পৰিণত কৰাৰ কাৰণে তেখেতসকলৰ ইয়াত প্ৰি প্লেনিং, আৰু ইয়াত তেখেতসকলে প্ৰি প্লেনিং কৰি এই ঘটনাসমূহ কৰি আছে। আপুনি কি ক'ব? जितु जोआ 3 दा खोथाया जाहैबाय एम्बाथा सारनि जि फंबाय बेखौबो मोसौ सिखावनि दायाव मोसौ सिखाव साजायनानै माने बुथारसिगौमोन आरोना। बुग्लि माने पाब्लिकफ्रानो बुयै बुग्लिनानै बुथारसिगौमोन। दानिया फैदो गुबुन मोनसे आयदायाव, रिता बर'खौ बुथारग्रा सुबुंखौ हमनायबो जाबाय। थ' बे माब्रै जाखो, मानि थाखाय जानाय होननानै बुङोब्ला, बियो सासे मुस्लिम मानसिजों सोमोन्दो दंमोन। बेनि सायावनो बे जाथाया जानो मोन्दों। बेयो जाहैबाय जायगाया गुवाहाटीनि बर्निहाट होननाय जायगायाव जादों जाथाया। थ' आं सिगांनि भिडिअफ्रावबो बुंबोखादों, माने गुबुन हारिया जोंखौ मोजां मेगनजों नाया होननानै। बेफोरबायदि बुथारजानाय जाथाया जाफ्लेबाय थायो, सिगांनि भिडिअफ्रावबो बुंबोखादों। दायो आरो जों सावरायगोन गुबुन मोनसे आयदायाव, गरमनि नामाव बे आइजोआ मा देखायनो नागिरलायखो आरो जोंनो। बिथांमोना भिडिअखौ एसे नायनानै लादो। गरमा नोंहाल' जायाब्रा, जों बयहाबो जायो। गरमनि नामाव बेफोरबायदि गावनि फेन्दा सेन्दा देखायनानै बेफोरबायदि पस्ट होलायनो गोनांथि गैया। माने दाख्लै बावैसो आरो सासेया गाबै माबा माबि बुंबाय, आरो दा आरो गोदान होयो आरो बेफोरबायदि, आरो बेबो बेफोरबायदिनो जाहैगोन नामा? गावनो आखलफोरखौ देखायनानै लायो, जेनेबा ससियेल मिडियायाव गाज्रि पस्ट होनानै लायो, आरो उनाव आरो पाब्लिकफ्रा माबाफोर बुङोबा, सोरबा माबाफोर बुङोबा बिनि सायाव गाबनानै माबा माबि बुंसिगोन आरोना। थ' एसे सानै हयै पस्टफोरखौ होनांगौ। माने आसि थुजानाय बायदि पस्ट होयोबाथ' बयबाबो आसि थुनानै बयबो बुंखागोन। थ' जोंनि बर' हारिनि सायाव बेफोरबायदि गुबुंले बारहावाया दाजाथों होननानैसो बेफोरबायदि भिडिअफोरखौ जों आसि थुनाय जायो। थ' लोगोफोर, दिनैनि भिडिअखौ बारा गोलाव खालामला, एसेनोसै। नोंथांमोना भिडिअखौ नायनानै मोजां मोनबायबा लाइक कमेन्ट खालामदो, आरो नोंथाङा जुदि आंनि चेनेलाव दिनैसो गोदानै हाबफैदोंब्ला चेनेलखौ साबस्क्राइब खालामना होदो अननानै। थ' दिनैनि भिडिअआ एसेनोसै। थेंक्स फर वाचिं, लाभ इउ अल।